নমস্কাৰ, মই নন্দিতা। পৰম্পৰা আৰু আধুনিকতা নামৰ গ্ৰন্থখনত ডক্টৰ হীৰেন গোহাঁইদেৱে চিগাৰেটৰ ওপৰত এটা প্ৰবন্ধ লিখিছিল। তেওঁ লিখিছিল, আমেৰিকাৰ এটা ধনী আৰু প্ৰভাৱশালী উদ্যোগ আছিল চিগাৰেট নিৰ্মাণৰ উদ্যোগ। বিশ্বত ভয়াৱহ ৰূপত বাঢ়ি অহা কেঞ্চাৰ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি সেই সময়ত বহুতেই কেঞ্চাৰ ৰোগৰ বাবে চিগাৰেট কোম্পানীলৈ অভিযোগৰ আঙুলি টোৱাইছিল। কিন্তু ধনী আৰু প্ৰভাৱশালী হোৱাৰ বাবেই চিগাৰেট উদ্যোগৰ বিৰুদ্ধে হোৱা নাছিল কোনো তদন্ত। কিন্তু অভিযোগ বাঢ়ি অহাৰ লগে লগে অৱশেষত চিগাৰেটৰ পৰা কেঞ্চাৰ হয় নেকি জানিবলৈ কোম্পানীসমূহ লগ হৈ নিজেই গৱেষণা আৰম্ভ কৰিলে। সেই গৱেষণা আছিল গোপন গৱেষণা। গৱেষণা কৰা গৱেষকসকলকো এই তথ্য বাহিৰ নকৰিবলৈ চুক্তিবদ্ধ কৰা হৈছিল। গৱেষণাৰ অৱশেষত গম পোৱা গ'ল যে চিগাৰেট কেঞ্চাৰৰ মূল কাৰণ আৰু ইয়াৰ সেৱনৰ ফলতে দেশত ভয়াৱহ গতিত বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগীৰ সংখ্যা। কিন্তু তাৰ পিছতো এই তথ্য গোপনে ৰাখি কোম্পানীসমূহে চিগাৰেট ব্যৱসায় চলাই নিলে। কিন্তু সেই গৱেষণা কৰা এজন বিজ্ঞানী লাহে লাহে আত্মদংশনত ভুগিবলৈ ল'লে। বিশ্বক ভয়াৱহ ধ্বংসলৈ ঠেলি নিয়া এই তথ্য গোপনে ৰাখি তেওঁ প্ৰচণ্ড অনুতপ্ত হ'ল। অৱশেষত তেওঁ এই গৱেষণাৰ সমূহ তথ্য সাংবাদিকৰ আগত প্ৰকাশ কৰিলে। সংবাদপত্ৰসমূহেও খবৰটো গুৰুত্ব সহকাৰে পৰিৱেশন কৰিলে। লগে লগে কোম্পানীসমূহক নাকি লগাবলৈ চৰকাৰো বাধ্য হ'ল। সেই সময়ত বহু কেঞ্চাৰ ৰোগীক কোম্পানীসমূহে ক্ষতিপূৰণো প্ৰদান কৰিব লগা হয়। তেতিয়াৰে পৰা কোম্পানীসমূহে চিগাৰেটৰ পেকেটত টবাকো কজেছ কেঞ্চাৰ অৰ্থাৎ চিগাৰেটৰ পৰা কেঞ্চাৰ হয় বুলি সাৱধানবাণী লিখিবলৈ ল'লে। আৰু সেই ঘটনাৰে পৰা বিশ্ববাসীয়েও গম পোৱা হ'ল যে চিগাৰেটৰ পৰা কেঞ্চাৰ হয়। সেয়া বহু দশক আগৰ কথা। কিন্তু শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে চিগাৰেট সেৱন নকৰা মানুহৰো হয় কেঞ্চাৰ। কাৰণ ভাৰতত বৰ্তমান প্ৰতি 10জন লাং কেঞ্চাৰ ৰোগীৰ 3জনেই চিগাৰেট সেৱন নকৰা ব্যক্তি। আৰু ক্ৰমাগতভাৱে চিগাৰেট সেৱন নকৰা কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে ভাৰতত। এই কথা উল্লেখ কৰি দিল্লীৰ ছাৰ গংগাৰাম হস্পিটেলৰ চিকিৎসক ডক্টৰ উজ্জ্বল পৰখে কয় যে লাং কেঞ্চাৰ ৰোগৰ পৰীক্ষা কৰা দেশৰ প্ৰতি 10জন ব্যক্তিৰ 3জনে কেতিয়াও সেৱন নকৰে চিগাৰেট। অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স চমুকৈ এইমছৰ পালমনলজি বিভাগৰ মুখ্য চিকিৎসক ডক্টৰ অনন্ত মোহনে কয় যে দেশৰ মুঠ লাং কেঞ্চাৰ ৰোগীৰ 20জনৰ পৰা 25% ৰোগীয়ে কেতিয়াও সেৱন নকৰে চিগাৰেট অথবা গুটখা। আৰু ব্যাপক ৰূপত দেশত বৃদ্ধি পাব ধৰিছে এই পৰিসংখ্যা। বিগত কেইবছৰমানৰ আগলৈকে চিগাৰেট সেৱন নকৰা লাং কেঞ্চাৰ ৰোগীৰ সংখ্যা আছিল মুঠ লাং কেঞ্চাৰ ৰোগীৰ 10ৰ পৰা 15%। অৰ্থাৎ পূৰ্বতে 100জনৰ ভিতৰত 10ৰ পৰা 15জনেহে চিগাৰেট সেৱন নকৰা ব্যক্তিৰ লাং কেঞ্চাৰ হৈছিল। কিন্তু বৰ্তমান 100জনৰ 30জনেই চিগাৰেট সেৱন নকৰা ব্যক্তি লাং কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়। কেঞ্চাৰৰ দৰে এটা ভয়াৱহ ৰোগৰ পৰা হাত সাৰিবলৈ বহু মানুহে সততে চিগাৰেট অথবা ধঁপাতৰ পৰা আঁতৰি থকা দেখা যায়। কাৰণ পূৰ্বতে খুব কম সংখ্যক চিগাৰেট সেৱন নকৰা ব্যক্তিহে লাং কেঞ্চাৰ হোৱা দেখা গৈছিল। কিন্তু হঠাৎ চিগাৰেট সেৱন নকৰা লাং কেঞ্চাৰ ৰোগীৰ সংখ্যা কিয় বৃদ্ধি পালে? চিগাৰেটৰ দৰে আন কি কাৰণত হ'ব পাৰে লাং কেঞ্চাৰ? ডক্টৰ অনন্ত মোহনৰ ব্যাখ্যা অনুসৰি বৰ্তমানৰ প্ৰেক্ষাপটত লাং কেঞ্চাৰ থাকিব পাৰে বহুকেইটা কাৰক। কিন্তু তাৰ ভিতৰত প্ৰধান হ'ল বায়ু প্ৰদূষণ। বৰ্তমানৰ প্ৰদূষিত বায়ুৰ প্ৰভাৱতেই চিগাৰেট সেৱন নকৰা ব্যক্তিৰ মাজত বৃদ্ধি পাইছে লাং কেঞ্চাৰ ৰোগীৰ সংখ্যা। ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ প্ৰতিবেদন অনুসৰি অন্যান্য কেঞ্চাৰতকৈ দেশত বৃদ্ধি পাইছে লাং কেঞ্চাৰ ৰোগীৰ সংখ্যা। দেশৰ সৰ্বমুঠ কেঞ্চাৰ ৰোগীৰ 14.5% পুৰুষ আৰু 8.45% মহিলাই লাং কেঞ্চাৰত আক্ৰান্ত হয়। তথ্যই লগতে কয় যে কেঞ্চাৰ ৰোগত মৃত্যু হোৱা বিশ্বৰ প্ৰতি 5জন ব্যক্তিৰ এজন মৃত্যু হয় লাং কেঞ্চাৰ ৰোগত। আৰু এনেদৰে এতিয়া বায়ু প্ৰদূষণৰ ফলতেই দেশত ভয়াৱহ গতিত বৃদ্ধি পাইছে লাং কেঞ্চাৰ ৰোগীৰ সংখ্যা। চিগাৰেট সেৱন কৰাৰ বিপৰীতে চিগাৰেট সেৱন নকৰা ব্যক্তিৰ মাজতো লাং কেঞ্চাৰ ৰোগ বৃদ্ধি পোৱাৰ বাতৰি পৰিৱেশন কৰি আমি আপোনাক চিগাৰেট সেৱন নকৰিলেও কেঞ্চাৰ হয় বুলি ক'ব খোজা নাই। কাৰণ আপুনি সেৱন কৰা চিগাৰেটৰ পৰাও হ'ব পাৰে বায়ু প্ৰদূষণ। আৰু তাৰ ফলত চিগাৰেট সেৱন নকৰা আপোনাৰ পৰিয়ালৰ বা কোনোবা আত্মীয়ৰো হ'ব পাৰে কেঞ্চাৰ ৰোগ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। যদি ফেচবুকত চাই আছে আমাৰ ফেচবুক পেজ দি ক্ৰছ কাৰেণ্ট লাইক কৰিবলৈ নাপাহৰিব।